যেমনভাৱে কিছুমান উৎসৱৰ বিষয়ে প্ৰশ্ন লৈ আহিছোঁ যেকেইটা খুব ইম্পৰ্টেণ্ট হয়। আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল ফৰকান্তি জনগোষ্ঠী কোন জনগোষ্ঠীৰ উৎসৱ? ফৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ? ইয়াত অপশ্যন এত আছে চুতীয়া জনগোষ্ঠী, অপশ্যন বি আছে ৰাভা জনগোষ্ঠী, অপশ্যন সি আছে কাৰ্বি জনগোষ্ঠী, অপশ্যন ডি আছে খাচী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাভা জনগোষ্ঠীৰ। দুই নম্বৰ প্ৰশ্নটো হ'ল চমাংকন উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? এই অপশ্যন এত দিয়া আছে কাৰ্বি, অপশ্যন বি আছে আহোম, অপশ্যন সি আছে ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বিসকলে। তিনি নম্বৰ প্ৰশ্নটো হ'ল বৈশাগু উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ দিয়া আছে মিচিং, অপশ্যন বি ৰাভা, অপশ্যন সি হাজং, অপশ্যন ডি বড়ো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়ো জনগোষ্ঠীয়ে পালন কৰে। প্ৰশ্ন নম্বৰ 4 আছে চংচং কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ দেওয়া আছে তিৱা, অপশ্যন বি হাজং, অপশ্যন সি মুছলমান, অপশ্যন ডি টাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তিৱাসকলে পালন কৰে। আর পিছৰ প্ৰশ্নটো হ'ল জাকাত কোন জনগোষ্ঠীয় পাৰ্বণ? জাকাত কোন জনগোষ্ঠীয় পাৰ্বণ? ইয়াত অপশ্যন এ দিয়া আছে কাৰ্বি, অপশ্যন বি আছে আহোম, অপশ্যন সি আছে ৰাভা, অপশ্যন ডি আছে মুছলমান। ইয়াত শুদ্ধ উত্তৰটো হ'ব মুছলমান। আজি আমাৰ প্ৰশ্ন উত্তৰ ইমানতে হ'ল। আপোনালোকে আমাৰ চেনেলটো যদি ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিওঁ।